তো হে গাইজ ওয়েলকাম টু মাই চেনেল হিতেন অসম আৰু মই আজি আহিছোঁ বেলতলাত থকা লক্ষ্মী মন্দিৰত যদিহে আপুনি ভাবি আছে এইবাৰ দুৰ্গা পূজা চাম বুলি তাকো গুৱাহাটীত তেনেহ'লে আপুনি এবাৰ আহক ইয়াতে তো অল এভিনিং দেখা পাব মিস্ত্ৰীবিলাকে ধুনীয়াকৈ কাম কৰি আছে ইয়াত তো ইহঁতকো মই সুধিম ক'ৰ পৰা ইহঁতক আহিছে কেনেকৈ কাম চলি আছে আৰু কিমান বাজেট অল এভিথিং মই সুধিব চেষ্টা কৰিম আৰু লাষ্টত এটা ছাৰপ্ৰাইজ A few moments later. আৰু গাইজ এয়া হ'ল সবচে চিনিয়ৰ মিস্ত্ৰী আৰু এওঁৰ পৰা জানিলোঁ আমি কেনেকুৱা কি প্ৰিপাৰেশ্যন চলি আছে ইয়াত আচ্ছা এইটো হাইট কিমান দাদা তো হাইটটো 47 আছে আচ্ছা 47 হাইট হ'ব ইয়াত ধামাকা বুজাব ভাল লাগিব বেলতলাত আছে আৰু ভালকৈ লোকেশ্যনো দাদা কৈ দিয়ক ইয়াতে কেনেকুৱা এইটো বেলতলা লক্ষ্মী মন্দিৰ কয় ইয়াতে কিমান মাহ হ'ল কাম চাম কৰা ইয়াত গোটেই এইটো মানুহ 25-26টা মানুহ আছে কাম কৰি আছে আচ্ছা আচ্ছা 4 তাৰিখৰ পৰা আচ্ছা তাৰমানে 4 তাৰিখৰ পৰা 26টামান মানুহ প্ৰায় ইয়াত কাম কৰি আছে এই গৰমত দিন ৰাত কাম কৰি আছে দাদাজনে ক'লে আৰু দাদা দীঘলটো কিমান অঁ দীঘলটো 80 আপোনাৰ 5 বাপৰে ভাবক 85 যদি দীঘল হাইট হ'ল 40 কিমান বুলি ক'লে দাদা 47 হাইট তো ভাবক কেনেকুৱা ধামাকা বুজাব গাইজ তো আমাক মানে এইটো ভাল লগা হ'ব বাঁহৰে হ'ব চব বাঁহৰৰ ডিজাইন আমাৰ ভিতৰতো চব বাঁহ হৈ যাব আচ্ছা আচ্ছা তাৰমানে ইয়াত চব তাৰমানে বাঁহৰে বনাব গাইজ একদম খাতৰনাক আৰু গাইজ একবাৰ দেখাই দিম ৰ'ব গাইজ ৰ'ব Later. চব বাঁহৰ ডিজাইন বেলেগ থাৰ্মকল নাই আৰু ইয়াতে আচ্ছা তাৰমানে থাৰ্মকল এইবিলাক নাই চব বাঁহৰে আছে চব তাৰমানে তেওঁলোকে বাঁহৰে বনাব তাৰমানে আৰু দাদা আপোনালোকে ক'ৰ পৰা আহিছে ইয়াত তাৰমানে এইটো আমি অসমৰে হয় আমাৰ এই বিলাচীৰ পৰা গৌৰীপুৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ তাৰমানে বিলাচীৰ পৰা সেই যে গৌৰীপুৰ সিফালে তাৰমানে তেওঁলোকৰ ঘৰ তো এই গৰমত ভাবক না দিন ৰাত কষ্ট কৰিছে এওঁলোকে এইফালে দাদাজনেও কাম কৰিছে দাদা এইটো কিহৰ কাৰণে সেই লৈ অঁ আচ্ছা এই ওপৰত লগাব তাৰমানে হা তো এয়া হ'ল ভিতৰৰ ভাগ দাদা ক'ৰ পৰা আহিছে হাজোৰ পৰা আহিছোঁ হাজোৰ পৰা আহিছে ভাবক ইয়াতে বৰষুণ আজি দিনটোতো বৰষুণে দিলে বৰষুণ দি আছে ৰ'দ বতাহ ধুমুহা একো চোৱা নাই দিন ৰাত কাম কৰিছে এওঁলোকে কৰি আছোঁ তো লোকেশ্যনটো আকৌ এবাৰ কৈ দিছোঁ বেলতলা তিনিআলি লক্ষ্মী মন্দিৰ সকলোৱে আহিব ইয়াত চবেই লগ পাম দাদাহঁতে বহুত কষ্ট কৰিছে ইয়াত 3 hours later. গাইজ মই যে কৈছিলোঁ আপোনালোকক এটা ছাৰপ্ৰাইজ সেই ছাৰপ্ৰাইজটো হ'ল कभी खुशी कभी गम ऑनलाइन से भी कम मायना आहाना मैंने सुआ ना তো মাইনা লোকেশ্যনটো ভালকৈ কৰিবা মোৰ ভিউৱাৰ্ছক ধুনীয়াকৈ মানে ফেন্সি বজাৰ আপোনাৰ নিউ মাৰ্কেটৰ ওচৰত আহিলে পাই যাব মাইনা দোকান নিউ মাৰ্কেট মানে মাইনা দোকান আপোনাৰ 200 টকা সেট লাগে 300 টকা সেট লাগে লেহেংগা লাগে যি লাগে মই অফাৰ আৰু মিলাই দিম হিচাপত আপোনাৰ 200 টকা লেহেংগা নাহে আপোনাৰ খাৰী 200 টকা নাহে কিবা অফাৰ হয় যে মাইনা কেনে ফলো কৰি আহি যায় মই দি দিম হিচাপত আপোনালোকে সকলোৱে নিউ মাৰ্কেট আহিলে পাই যাব ছাবস্ক্ৰাইবাৰ আহে আপুনি কিবা আপোনাৰ এই ভাইজনে মই ভিডিঅ' যোনো কৰি আছে তাৰ ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু সকলোৱে ভিডিঅ' শ্বেয়াৰ কৰি কিনে জাগা পঠাব নিউ মাৰ্কেট আহক সকলোৱে বস্তু লৈ যায় দুৰ্গা পূজাৰ আগে লৈ লওক দুৰ্গা পূজাৰ পিছত ল'ব নোৱাৰে কিয় কৈছে দুৰ্গা পূজাৰ পিছত ভিৰ লাগি যাব 12 o'clock midnight. তো গাইজ আহি পালোঁ মই নিজৰ ৰুম বহুত ভাগৰ লাগিল দিনটো ভিডিঅ'টো কেনেকুৱা লাগিলে মোক জনাব লাইক কমেণ্ট ছাবস্ক্ৰাইব মাই চেনেল হিতেন অসম এনেকুৱা ভিডিঅ' চাবৰ কাৰণে ছাবস্ক্ৰাইবটো কৰি লওক গাইজ